Hello everyone, assalamualaikum. মই সাহিদ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ দিলছে ওয়েলকাম। আজি মোৰ লগত আছে সাদিক ভাই। আপোনালোকে থাম্বনেইলখন দেখি অলৰেডি গম পাইছে আমি আজি কলৈ যাম। আজি যাম সাহিত্য সভা। যেহেতু সকলোৱে জানেই বছৰি এটা অধিৱেশন হয় অসম সাহিত্য সভা, যেহেতু এইবাৰ পৰিছে আমাৰ 2023ত লখিমপুৰত পৰিছে, লখিমপুৰ নাৰায়ণপুৰ। গতিকে আমাৰ লখিমপুৰ টাউনৰ পৰা যেহেতু ইমান বেছি দূৰ নহয় 54 কিলোমিটাৰ, গতিকে আজি আমি যাব ওলাইছোঁ। গতিকে কেনেকুৱা আজি জোচনি পুৰা গতিকে বলক। আৰু মোৰ লগত আছে কোন আছে চাব, এজন অলপ এইফালে হা এইফালে দেখাই দিয়া। আৰু এয়া আমাৰ ব্ৰাদাৰ একে যাব, গাড়ী আহি আছে আৰু বহুত কেইজন যাব। গতিকে আমি গৈ থাকোঁ, আপোনালোক কি কৰোঁ দেখাই থাকিম। গতিকে আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকক দেই। তো গাইজ আমি গাড়ীত উঠি ল'লোঁ। গতিকে এতিয়া আমি যাম অসম সাহিত্য সভা নাৰায়ণপুৰ গৈ আছোঁ। এখেত বহি ল'লে আৰু আগতো আছে। হাই কৈ দিয়া। হাই তো বলক আমি গৈ থাকোঁ, একদম সাহিত্য সভাত লগ পাম। মই আজি আপোনালোকক দিনৰ সাহিত্য সভা নেদেখাওঁ, ৰাতি পৰিৱেশটো তাৰ কেনেকুৱা হয় মই আপোনালোকক সেইটো দেখাম। গতিকে বলক আমি সাহিত্য সভাক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ নাৰায়ণপুৰ। গতিকে গৈ আছোঁ আৰু অলপ আছে আৰু ইমানে মানুহ হৈছে নহয়। গতিকে আপোনালোক দেখাই আছোঁ গোটেইখিনি, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ সাহিত্য সভালৈ। গতিকে আপোনালোকক সকলোখিনি দেখাম, ক'ত যাওঁ কি কৰোঁ। গতিকে আপোনালোকে গোটেই ভিডিঅ' চাই থাকক, কাৰণ কোৱালিটি ভাল নাপাব আপোনালোকে এতিয়া। গতিকে যিমান পাৰোঁ আপোনালোকে দেখাব চেষ্টা কৰিম। চব মানে মানুহ চাওঁ আৰু এইফালে দোকান চোকান আছে। এতিয়াও আপোনাৰ 1 কিলোমিটাৰ আগৰ পৰা আমি খোজকাঢ়ি গৈ আছোঁ। গতিকে আপোনাৰ মানুহ দেখিব পাৰে, পাছফালেও মানুহ, যথেষ্ট মানুহৰ সমাগম। ইমানেই মানুহ মানে কোটি মানুহ, আৰু ৰাস্তাতে ইমান মানুহ। আমি তাত গৈ কিমান মানুহ হ'ব ঠিক নাই। তো গাইজ ইমানেই মানুহ হৈছে। সাদিক ভাই তুমি কি হ'ল, কিবা এটা কোৱা আকৌ, আহি আছা তুমি। ভাল লাগিছে হা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কেনেকুৱা, ভাল লাগিছে? অঁ আৰু এইফালে দোকান চোকান চাই লওক গাইজ, বহুত কিমান। আমি যোৱাৰ আগতে চাহটো খাই লওঁ, অলপ গাটো গৰম কৰি লওঁ চাহটো খাই, তাৰপৰা জুচটো উঠিব, তাৰপৰা আমি যাম ন কি পুৰা খাম। আৰু এইফালে চাহ আছে, বহিলোঁ দোকানত। গতিকে আমি এইফালে মানুহ চানুহ গৈ আছে। গতিকে গাইজ আমি অনুষ্ঠানৰ জেগা পাই গ'লোহি। অৱশেষত আহি পাই গ'লোঁ সাহিত্য সভাৰ মেইন গেট। গতিকে আপোনালোকে চাব পাৰে এইখনেই হৈছে সাহিত্য সভাৰ মেইন গেট। নাৰায়ণপুৰত অনুষ্ঠিত হোৱা 2023 চনৰ সাহিত্য সভা যোনখন, এইখনেই হৈছে মেইন গেট। বহুত ভাল লাগিছে। আৰু যিহেতু অসমীয়া কলা সংস্কৃতিৰে সাহিত্য সভা পূৰা উদযাপন কৰা হয়, গতিকে গেটখনো পূৰা বাঁহ বেতেৰে বনোৱা হৈছে, বহুত ধুনীয়া লাগিছে। তো আমি পাছফালে আছে আমাৰ গেট। গতিকে আমি পালোহি অসম সাহিত্য সভাৰ মেইন গেট। আমি ভিতৰলৈ সোমাই যাওঁ। গতিকে কি হয়, আমি সোমাই আহিলোঁ গেটৰ ভিতৰত। আৰু আপোনাৰ আমাৰ অসমৰ যোনটো প্ৰতীক চিৰ চেনেহী মোৰ ভাষা জননী, আৰু আমাৰ অসমীয়া যোনটো ভাষা, গোটেইখিনি কলা সংস্কৃতিক লৈ বনোৱা হৈছে অসম সাহিত্য সভাৰ। চাই থাকক। আৰু এইফালে মানুহ চাওক, চাৰিওফালে মানুহ পূৰা পোকৰ নিচিনা মানুহ। ইমানেই মানুহ, এনেকুৱা মানুহ আগতে দেখা নাই। আমাৰ মানুহ দেখি মাথা ঘূৰাই গৈছে, ইমানেই মানে মানুহ, ক'ত যাওঁ ক'ত নাযাওঁ লাগিছে। গতিকে কিবা কেনেকুৱা লাগিছে মানুহবোৰ দেখি আজি। গতিকে যাওঁ ক'ত মানে। এতিয়া মই আপোনালোকক দেখাম প্ৰদৰ্শনী মেলা, শিল্পকলা, ললিত কলা আৰু বিজ্ঞান প্ৰদৰ্শন। তো বলক আমি তালৈ পোনে পোনে আগবাঢ়ো। আৰু এইফালে চাওক, এইটো এটা হৈছে হাতী, শিল্পকলাৰ এটা ভাগ মুখা শিল্প। গতিকে শিল্পী ৰংমন, আৰু এইফালে আছে তোমাৰ মুখা শিল্প।
আৰু এইফালে যিমানবোৰ দোকান দেখিছে আৰু যিমানবোৰ দোকান আছে চব শিল্পৰ দোকান, পূৰ্ণ শিল্প, ললিত শিল্প আৰু বিভিন্ন ধৰণৰ শিল্প আছে, চব প্ৰদৰ্শন কৰা হৈছে। গাইজ আমি যিমান পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ আৰু বহুতখিনি আছে, কি দেখাম কি নেদেখাম তেনেকুৱা লাগি আছে, গতিকে ইমানটো দেখাব পাৰিছোঁ, আপোনালোকে চাই থাকিব। গতিকে আৰু দেখাই আছোঁ অকলে আপোনালোকে। আৰু এতিয়া মই আপোনালোকক দেখাম গোৰ্খা লোকৰ সাংস্কৃতিক প্ৰদৰ্শন, আৰু ভিতৰলৈ সোমাই যাওঁ, চাওঁ ইয়াত কি আছে তো ব'লক। আৰু ইয়াত যিমানবোৰ বস্তু দেখিছে এই বস্তুখিনি শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা হয়, আৰু এইবোৰ বেগ দেখিছে এইবোৰ গোৰ্খালী বেগ হয় এটা এটা, গতিকে মই ইমান ভালকৈ নাজানো। এইখিনি হৈছে আপোনাৰ তামৰ কলহ। আৰু ইয়াত কিবা থালৰ নিচিনা বস্তু ৰাখি থোৱা আছে, কণকাটেড থাল আৰু ডবকি। আপোনালোকে কি হয় কমেণ্টত জনাবচোন। আমি বহুত বস্তু মানে আমি অসমীয়া বস্তু নেদেখা বস্তু আজি দেখিছোঁ, মানে আপোনালোকক মই নিজে বৰ্ণনা কৰিব নোৱাৰোঁ আমি কেনেকুৱা বস্তু দেখিছোঁ, গতিকে দেখাব চেষ্টা কৰিছোঁ, নাম কিছুমান নাজানো। এইটো হেৰি হয়, কিবা এটা মেডিচিন হয়, চব মেডিচিনৰ বস্তু। এইটো কি ফৰচিয়াং কি নাম? এইটো কি কামত দিয়েনো গম পাই নেকি? এইটো কি কামত দিয়ে? আৰু এইফালে আহি গ'ল এইবোৰ জবকা আছে, আখনি, ল'ৰা, এইবোৰ গতিকে এইফালে আছে নাগৰা, আৰু এইফালে এইটো কি কয় টকা বুলি কয় না এইবিলাক। সেইফালে কাম আছে জম্বলা। তাত আহি আছে। আৰু চাৰিওপানে মানুহৰ সমাগম, অকল মানুহ। এজন কোন গাইজ আপোনালোকে কওকচোন বাৰু। হেৰি নহয় জানো? আৰে সেইটো জাপি হয়, জাপি। এজন তেখেতে সুধিলে গম পাম। কিবা এটা সুধিম, বেয়া পাব নি? এইফালে হওক। এই নামকেইটা কৈ দিয়ক, নামকেইটা। স্বামী বিবেকানন্দ, তাৰপৰা এজন মেডিটেটৰ, আৰু এজন চৰি দেই ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰু এইফালে দেখ আমাৰ অসমৰ প্ৰতীক এশিঙীয়া গড়, আৰু এইফালে আছে ভূপেন হাজৰিকা, তাৰপৰা আৰু লতা মংগেশকাৰো আছে। এইখিনি হৈছে আৰু এয়া দেখিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, আৰু ভিতৰত শংকৰদেৱৰ বিভিন্ন বস্তু আছে, কিন্তু তালৈ এতিয়া নাযাওঁ, আমি পাছত যদি টাইম পাওঁ যাম। আৰু এতিয়া আপোনালোকক দেখাম বুক ফেয়াৰ, গ্ৰন্থমেলা, গতিকে ব'লক আমি ভিতৰলৈ সোমাই যাওঁ, দোকানবোৰ চাওঁ। ইয়াত কাহিনী এখন আগতে পঢ়িছিলোঁ, বহুত পঢ়িছিলোঁ। কি দেখাম কি নেদেখাম তেনেকুৱা আহিছে, ইমানেই কিতাপ মই পঢ়া কিতাপসমূহ দেখাই দিছোঁ। এইখন গাইজ দঁতাল হাতীৰ, এইখন মই পঢ়িছিলোঁ এখন কিতাপ, গতিকে এই কিতাপখন বহুত পঢ়িছে, হেৰালে কিতাপখন এতিয়া। চাই ল ইয়াত চব পাবা। ইয়াত আছে পঢ়িছিলোঁ কথা বাৰ্তা, হোমেন বৰগোহাঁই হয়, গতিকে কিতাপখন বহুত ভাল লাগিছিলে পঢ়ি, গতিকে শেষ কৰি দিছিলোঁ। এতিয়া এই কিতাপখনৰ কথা মোক কেতিয়াবা মনত পৰে, কথা বাৰ্তা। আপোনালোকে পঢ়ি চাব এবাৰ কেতিয়াবা কিতাপখন যদি পঢ়া নাই।
ইমানেই কিতাপ আছে নহয় ইয়াত, গতিকে বৰ্ণনা কৰিব নোৱাৰোঁ, আপোনালোকক দেখাব নোৱাৰোঁ, ইমানেই কিতাপ, পাছফালে কিতাপ, আগফালে কিতাপ, চবতে কিতাপ, গতিকে আৰু এইটো চাইডত আপোনালোকে যিমানবোৰ দোকান দেখিছে ন, গোটেইবোৰ অকলে কিতাপৰ দোকান, চবফালে কিতাপ 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 কিতাপ, কিমান চাব আৰু। কিতাপ বহুত দেখালোঁ আৰু এতিয়া আপোনালোকক বলক বেলেগ জেগাত লৈ যাওঁ। চ' গাইজ আমি এতিয়া গৈ আছোঁ সাংস্কৃতিক মঞ্চ, আৰু তাতনো কি হয় চাওঁ, তাত প্ৰগ্ৰেমবিলাক হ'ব, পাৰফৰ্মবিলাক আপোনালোকে চাই থাকোঁ তাত কি হয়। বাকী যি কি নহওক, আজি মানুহ দেখি একদম মনটো ভাল লাগি গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহিছে, গতিকে বিভিন্ন ধৰণৰ মানুহ দেখা পাইছোঁ। তো ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ মেইন মঞ্চ, য'ত ষ্টেজ, য'ত প্ৰগ্ৰাম চগ্ৰাম চলি আছে, ছিংগাৰ টিংগাৰ আহিছে, য'ত চব চলি আছে। গতিকে আপোনালোকক এতিয়া এইবোৰ দেখাই আছোঁ। গতিকে কেনেকুৱা জজটো উঠিছেগৈ নি? পূৰা ভাল লাগিছে, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, বহুত মজা লাগিছে। গতিকে চাই থাকক গাইজ আপোনালোকে সকলোৱে। ফালে আছোঁ আমি, আৰু আমাৰ পাছফালে চব মানে আছে মানুহ আৰু মানুহ, গোটেইফালে মানুহ আৰু মানুহ। বহুত দিনৰ মূৰত লগ পালোঁ মই বন্ধুকেইজনৰ আগতে হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ একেলগে, এতিয়া প্ৰায় দুবছৰমানৰ মূৰত লগ পাইছোঁ ন। তোমাৰ নামটো কৈ দিয়া। অৰ্ণৱ বৰঠাকুৰ। ই হৈছে দেৱজিৎ। গতিকে বহুত ভাল লাগিলে, আগতে মানে বহুত মনত পৰে আৰু মাজে মাজে কথা বতৰা হৈ। প্ৰগ্ৰেম চলি আছে, আৰু প্ৰগ্ৰেম চলি থকাৰ মাজতে অলপ চাহ খাই লওঁ তাৰপৰা। চ' গাইজ প্ৰগ্ৰেম চলি আছে, গতিকে গোটেইগাল চাব নোৱাৰি, আমি ঘৰলৈও যাব লাগিব, বহুত ৰাতি হৈ গ'ল। গতিকে আধা চাই আমি কমপ্লিট কৰিছোঁ, যিমান পাৰিছোঁ আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। চ' আৰু গাইজ দীপলিনা আহিব অলপ পাছত, গতিকে দীপলিনাৰ প্ৰগ্ৰেম আমি চাব নোৱাৰিম, গতিকে দেখাব নোৱাৰিম আপোনালোকক, কাৰণ বহুত দেৰি হৈ যাব, ঘৰত যাব লাগিব। গতিকে আৰু এতিয়া আমি গৈ আছোঁ মীনা বজাৰ। ইয়াততো মানুহ চাব বহুতে, অকলে মানুহ ইমান মানুহৰ ভিতৰত, ইমান মানুহৰ মাজত মানে ভিডিঅ' বনোৱাই মানে মুস্কিল হৈ গৈছে। আৰু এতিয়া আহি পাই গ'লোঁ আমি মীনা বজাৰ। বহুত মানুহ, চকৰিত উঠিবলৈ মনটো আছিল, কিন্তু টিকেট কাটিব লাগিব, আৰু এইফালে বহুত দেৰি হৈ গৈছে। তো গাইজ আপোনালোকক যিমান পাৰিলোঁ দেখাব চেষ্টা কৰিলোঁ, আৰু বহুতখিনি দেখাব থাকি গ'ল, কিন্তু এইখিনি সম্ভৱ নহয় এতিয়া দেখাবলৈ, আৰু ভাগৰো লাগিছে, কিবা এটা খাবও লাগিব। গতিকে আমি এতিয়া ঘৰলৈও যাব লাগিব, বহুত ৰাতি হৈ গ'ল। চ' ভিডিঅ'টো ইয়াতে মানে। আৰু মই আপোনালোকক এটা কথাই ক'ম, আপোনালোক সকলোৱে সাহিত্য বা চাবলৈ আহক, আৰু মোৰ চাই বহুত ভাল লাগিলে, আৰু এইবিলাক চাব লাগে, অসমীয়া কলা সংস্কৃতিবিলাক, গতিকে তেতিয়া বহুত জানিব পৰা যায়। গতিকে বহুত ভাল লাগিল। গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। গতিকে আজিলৈ বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।